আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ইয়াতে ৰেষ্টুৰেণ্ট হ'ব, তো আমি এইখিনি কাম কৰিম। এইটো গোটেইখিনি কেবিনেট বনাম, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। গোটেইখিনি আমি দেখাম কেনেকৈ বনাম আৰু ডিজাইনটো কেনেকুৱা হয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। তো এইটো আছে 10 ফুট, এইটো আছে 17 ফুট, তো এইটো গোটেইখিনি হ'ব। তো কেনেকৈ বনাম আমি, তো আপোনালোকে পুৰা সম্পূৰ্ণ ভিডিঅ'টো চাই যাব আৰু কেনেকুৱা হয় আপোনালোকে জনাব। আমাৰ টেক্সচাৰটো গোটেইখিনি বনোৱা কমপ্লিট হৈছে, তো চাওক। তো এতিয়া আমি বেক চাইড লগাম। বেক চাইড লগোৱাৰ পিছত ক'ত ষ্টেপ হ'ব নহ'ব গোটেইখিনি আপোনালোকক দেখাম। আৰু এই চাইডত যিটো দৰ্জা আছে, দৰ্জাৰ সেইবিলাক চাৰিওপিনে পেষ্টিং হ'ব এইবিলাক, তো সেইখিনিও দেখাম। পুৰা টেক্সচাৰটো চাওক কেনেকুৱা হৈছে। এতিয়াও বহুত কাম বাকী আছে, কাম চলি আছে, আমাৰ কাম চলি আছে। তো চাওক, এইটো যে স্ল্যাব আছে, স্ল্যাবটো, এই স্ল্যাবটো যে দেখা পাই আছে কলা, তো স্ল্যাবটোত গ্ৰেনেড দিয়া গৈছে। বাকীখিনিত চব চানমাইকাৰ থাকিব, চব গোটেইখিনিত চানমাইকাৰ থাকিব। চাওক, আমাৰ কাম চলি আছে, কাম কৰি আছোঁ। আৰু এইবিলাকত চব ষ্টেপ ষ্টেপ হ'ব। আৰু এইবিলাক যিবিলাক গেপ দেখা পাই আছে সেইবিলাকত বৰ্ড হ'ব, চুইচ বৰ্ড হ'ব। চাওক, পূৰা এল টাইপৰ, মানে কেনেকুৱা হয় আপোনালোকে জনাব। ভিডিঅ'টো গোটেই ভিডিঅ'টো চাব, চোৱাৰ পিছত কেনেকুৱা হয় আপোনালোকে জনাব। বিলাকত পেষ্টিং কৰা হৈছে, এই সাইডত ওপৰৰখিনি পেষ্টিং কৰা হোৱা নাই, আৰু বাকি দৰ্জাটো পেষ্টিং কৰিম। চাওক, পুৰা বেক সাইড গোটেইখিনি লগোৱা কমপ্লিট। বেক সাইডৰ মাইকা চাইকা লগোৱা কমপ্লিট। এতিয়া এই সাইডৰ সন্মুখৰ যিটো সাইডটো আছে, এই সাইডবিলাকত লগোৱা হৈ গৈছে চানমাইকা। এতিয়া তলৰ পাল্লাবিলাক লগাম। তো পাল্লাবিলাক লগোৱাৰ পিছত কেনেকুৱা হয় আপোনালোকে চাই থাকক। দৰ্জাটোৰ সাইডেদি কমপ্লিট হৈছে। চাওক, দৰ্জাটো এতিয়া পেষ্টিং কৰা নাই, দৰ্জাটো পেষ্টিং কৰিম। তো এতিয়া চাওক, পুৰা কাম কমপ্লিট হৈছে। এতিয়া বাকী ষ্টেপ চব এইবিলাক গ্লাছৰ হয়, আৰু তলৰ পাল্লাখিনিও লগোৱা হৈছে। এতিয়া চানমাইকাৰ হয় এইবিলাক গোটেইখিনি। আৰু এতিয়া প্লাষ্টিকবিলাক এৰোৱা নাই, মানে বহুত কালাৰৰ কাম বাকী আছে, আৰু এইবিলাক কৰাৰ পিছত প্লাষ্টিকবিলাক এৰাই দিয়া যাব। তো চাওক কেনেকুৱা হৈছে, গেলাৰীটো কেনেকুৱা হৈছে আপোনালোকে জনাব। দৰ্জাটো পুৰা পেষ্টিং কৰা হৈ গৈছে, তো আপোনালোকে দেখা পাই আছে। দৰ্জাটো মাৰি দিবলৈ গৈ আছে। চাওক কেনেকুৱা হৈছে, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগে আপোনালোকে কোনোবাই যোগাযোগ কৰিব পাৰে। আমাৰ এবাউট ছেকশ্যনত আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে হোৱাটছআপ কৰিব পাৰে।